এয়া মায়েকে যোগাৰ কৰি আছে। হেপী লক্ষ্মী পূজা ফ্ৰেণ্ডছ। আজিনো আমি কেনেদৰে লক্ষ্মী পূজা চেলিব্ৰেট কৰিলোঁ তাকে আমি প্ৰথমৰ পৰা ভিডিঅ' লোৱা নহ'ল, তথাপিও দেখাওঁচোন মায়ে আজি কি আয়োজন কৰিছে লক্ষ্মী পূজা স্পেচিয়েল। মা কি বনাইছে আজি? ইতিমধ্যে মায়ে শৰাই ভাঙিলে, আমি লক্ষ্মী চৰিত্ৰ মানে পাঁচালিখন পঢ়িলোঁ। এতিয়া এই আমাৰ পূজা ঘৰ আপোনালোকক আগতে দেখাইছিলোঁ। ৱাও, হেৰি গুড় আৰু নাৰিকলৰ লাডু, লস্কৰা যিহেতু বগা এটা থাকে সেনেকুৱা মায়ে গুড়েদি বনাই। এটা চুজিখিনি কটা নাই দেই। গুড়ৰ পায়স, ৱাও। কেঁচা লাড়ু, এয়া খিচিৰি বনি আছে। খিচিৰি কোনে কোনে ভাল পায় জনাবচোন। এয়া মই কেৱল লাইকহে দিছোঁ দেই, আমাৰ খিচিৰি বায়ে বনায়। আজি ৰাতিৰ সাজত খিচিৰি কেনেকুৱা লাগিছে ধ্ৰুৱ? আলহী ভাইটি খুৰাৰ ল'ৰাটো ভাইটিও ভাল লাগিছে বুলি দেউতা ভাল লাগিছে। ৰিয়াত তুমি নাই খোৱা? আইতাই খাইছে। কি দিছ লগত? আচাৰ দেই, আজি বিশেষ ভাজি চাজি নাই, আচাৰ আৰু খিচিৰি। এতিয়া ময়ো খাওঁ। আজি ব্লগটো ইমানতে সামৰিছোঁ। ছুটিকৈ বনাইছোঁ ব্লগটো। যদি ভাল লাগে লাইক কমেণ্ট লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, থেংক ইউ, বাই বাই, গুড নাইট।